স্বাগতম জানাইছো আমাৰ অসমীয়া চেনেলৰ আৰু আজি আপোনালোকক দেখাম মই হিউমিডিটি 12 মেচিন সেইটো বস্তু আনবক্সিং কৰি দেখাইছো হিউমিডিটি 12 মেচিনটো আৰু কেনেকৈ কি ফিটিং কৰিব লাগে আপোনালোকক মই তাকে দেখাইছো আৰু আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকৈ কিবা কিবি লোকেল মুৰ্গীৰ বিষয়ে অলপ জানিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো বলক আনবক্সিং কৰি দেখাও কেনেকৈ কি ফিটিং কৰিব লাগে এইটো আমাৰ হিউমিডিটি মেইনটেইন কৰা মেচিন ইয়াত হিউমিডিটি চাই হিউমিডিটি টেষ্ট কৰিব হিউমিডিটি 12 বাৰি এইটো মেচিনত এইটো আপোনালোকে ফ্লিপকাৰ্টত পাব মই এতিয়া আনবক্সিং কৰি দেখাইছো কি কি আছে ইয়াৰ ভিতৰত এইটো মেইন বস্তু এইটো হিউমিডিটি আপোনাৰ 12 হয় এইটো মেচিন আপোনাৰ ইয়াত এলইডি লাইট আছে আৰু তাৰ পিছত এইটো এডাপ্টাৰ আছে এইটো এডাপ্টাৰ 12 ভোল্টৰ এডাপ্টাৰ এইটো তাৰ পিছত ইয়াত মেনুৱেল কাৰ্ড আছে ইয়াত কুষ্টি বুলি কয় তাৰ পিছত এতিয়া মই এইটো ফিটিং কৰি আপোনালোকক দেখাম কেনেকৈ কি কৰিব লাগে এইটো কোড পাব আপোনালোকক মই কৈছো এইটো আপোনালোকে খুলি লওক এইটো হল গাঠি মাৰাইছে এনে তাৰ পিছত এই ইয়াত মই পানী দি দেখাইছো আপোনালোকক ইয়াত এনেকৈ হ'ব লাগে তাৰ পিছত আপোনালোকে পানী দিব লাগিব আৰু পানীৰ ওপৰত এখন সৰু চাই ঢাকনি দিব কাৰণ এইটো যাতে পানীটো পৰি নাযায় আৰু মই এডাপ্টাৰটো লগাই দিলো তাৰ পিছত এতিয়া মই কাৰেন্ট দিছো এইটো কাৰেন্ট দিম এতিয়া ইয়াত মই পানীটো দি লওঁ যোগেৰে আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু মই এতিয়া লাইটটো মানে অন কৰি দিলো সুইচটো এতিয়া ইয়াত এলইডি লাইট আছে ইয়াত এলইডি লাইট জ্বলি আছে ৰাতি হলে বঢ়িয়া লাগি হৈ যায় এইটো এলইডি লাইট থাকিলে এইটো এনেকৈ দাঙি দিব পাৰি আৰু এইটো বহুত ভাল কোৱালিটি বেছি দাম নহয় ইয়াত আৰু আপোনালোকক যদি লাগে এইটো মেচিন ফ্লিপকাৰ্টত বা এমাজনত পাই যাব আৰু মোক যোগাযোগ কৰিলেও পাই যাব এইটো ইয়াত এনেকৈ আছে এইটো এনেকৈ ফকফকাই থাকে পানীটো আপোনালোকক যদি হাঁহ কুকুৰা যিকোনো লোকেল মুৰ্গী হওক হাঁহ কুকুৰা হওক মোৰ তাতে পাই যাব কণীৰ পৰা পোৱালিলৈকে আৰু আপোনালোকে যদি ঘৰত এনে বেকাৰ বহিছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব ইনকিউবেটাৰ লৈ যাব পাৰিব আৰু ইনকিউবেটাৰে আপোনালোকে কণী ফুটা বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু আজিৰ কাৰণে এহেঁতিয়ে আৰু আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি লয় চৰাইৰ বিষয়ে অলপ কিবা জানিব পাৰিব থ্যাংক ইউ